এচাম অসাধু ব্যৱসায়ীয়ে গৰুৰ দানাৰ নামত লালিগুৰ ক্ৰয় কৰি অবৈধ চুলাই মদ তৈয়াৰ কৰা এজেণ্টসকলক বিক্ৰী কৰি থকা কথাটো সৰ্বজনবিদিত। বিগত বহু বছৰ ধৰি লালিগুৰৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা দুটা কুখ্যাত ব্যৱসায়ীক 10 কুইণ্টেল লালিগুৰৰ সৈতে ফিলবাৰীত আৰক্ষীয়ে আটক কৰি নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি জব্দকৃত লালিগুৰখিনি ডুমডুমাৰ আবকাৰী বিভাগক চমজাই দিয়ে। উল্লেখযোগ্য যে ফিলবাৰীৰ এটা চক্ৰই অৰুণাচলৰ পৰা অবৈধভাৱে চুলাই প্ৰস্তুতৰ বাবে লালিগুৰ ব্যৱহাৰ কৰি ব্যৱসায় চলাই অহাৰ অভিযোগ বহু পুৰণি। ফিলবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি ফিলবাৰী বাণিজ্যিক কেন্দ্ৰস্থল ফিলবাৰী তিনিআলিৰ এখন দোকানত নমাই থকা অৱস্থাত AS-23CC 2140 নম্বৰৰ মেজিক বাহনত প্ৰায় 10 কুইণ্টেল লালিগুৰসহ বাহনখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। ইপিনে একেদিনাই পেঙেৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীকুমাৰ নেওগৰ নেতৃত্বত চলা এক আকস্মিক অভিযানত পেঙেৰি আদৰ্শ গাঁৱত প্ৰায় 1000 লিটাৰ চুলাই মদ জব্দ কৰি পিছত নষ্ট কৰি দিয়াৰ কথা জানিব পৰা গৈছে। বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।